সদায় সদায় ঝাৰু মাৰিয়ে থাকোঁ। ইমানবোৰ জাবৰবোৰ ওলাই থাকে। মায়ে আকৌ দেখিলে মুখে গালি পাৰিব। পেকেটে চাফা কৰোঁ পাই। দেখিছা ডাঙৰ বোৱাৰীজনী মানে এতিয়া চোতাল সাৰিছেহে। মই ৰাতিপুৱা কি খাম বাৰু? কিনো কৰি থাকে জানো ৰাতিপুৱাৰ পৰা একেবাৰে কাম এটা ভালকে কৰিব নাজানে কিন্তু দেই এইজনী। ডাঙৰ বোৱাৰী, ৰাতিপুৱাৰ পৰা কি কাম কৰি থাকা তুমি? ইমান দেৰি হৈছে যে এতিয়ালৈকে ভাত হোৱাগৈ নাই। আজি লঘোণে থাকিব লাগিব যেন লাগিছে পাই। মা তেনেকেনো কিয় কৈছে? ভাতৰ যোগান কৰিবলৈ গৈছিলোঁ মাত্ৰ। এই ঝাৰু মাৰি লওঁ, চোতালখন লেতেৰা হৈ থাকিলে ভাল নালাগে নহয়। আপুনিয়ে দেখোন কৈছিলে যোৱাকালি যে চোতালখন চাফা কৰি থবি। আজি বোলে আলহী আহিব বুলি কৈছিলে নহয়, সেইকাৰণে চোতালখন চাফা কৰি আছোঁ। চোতালখন চাফা কৰিবলৈ কৰিছিলোঁ হয়, কিন্তু লগতে এইটো কোৱা নাছিলোঁ নহয় কি দুপৰবেলা যে আমি ভাত নাখাওঁ বুলি। এতিয়া ভাত খাবলৈ হ'ল নহয়, ভোক লাগিছে একেবাৰে। বাদ দে তই বনাবলৈ আজি লঘোণেই থাকোঁ। মা 2 মিনিট ৰ'ব না, মই গা পা ধুই লওঁ, তাৰপিছত ভাত বহাই দিছোঁ। আপুনি লঘোণে থাকিব নালাগে দিয়ক। একো এটা কাম ঠিকছে কৰিব নোৱাৰে। কি বুলি যে আমাৰ ডাঙৰটো ল'ৰালৈ এই ছোৱালীজনী আনিছিলোঁ নহয়। বৰ সুন্দৰী ছোৱালীয়ে দেই। একেবাৰে ৰূপে গুণে তোৰ আৰু কথা নাই বুজিছ। তোক পাই মোৰ ভাগ্যখন একেবাৰে ভাল হৈ গ'ল বুজিছ দে। নহ'লে আৰু কোনোবা এজনীতো আৰু গাধলি হৈ থাকে একেবাৰে। কাম কৰা মানুহজনী যেনহে লাগে একেবাৰে। ৰূপততো নাইয়ে আৰু। পিছে তইহে মিলিছ আকৌ মোৰ লগত দেই। এনে ধুনীয়া একেবাৰে। ৰূপত একেবাৰে মা লক্ষীৰ দৰে, গুণত একেবাৰে সৰস্বতীৰ দৰে। বাহ, ইমান ধুনীয়া বোৱাৰী পাই পেলাই কিন্তু মই একেবাৰে প্ৰফুল্লিত হৈ গৈছোঁ দেই। মা আপুনি যে ইমানকৈ কৈ থাকে মোৰ একেবাৰে লাজে লাগি যায়। বোৱাৰী যাচোন যা, আজি কিবা এটা বনাই দেগে। ডাঙৰ বোৱাৰী দেখিছই নহয়, এতিয়ালৈকে ভাত বহোৱাই নাই, এইবোৰ কাম কৰোঁতে গৈছে। তাই আৰু ক'ত আৰু, যা কিবা এটা পাৰ যদি বনাই দেগে যা। মা আচলতে মাত্ৰ একদম পাউডাৰ স্নো লিপষ্টিক লগাই আহিলোঁ যে। এতিয়া যদি মই পাকঘৰত সোমাওঁ গোটেই মেকআপ বেয়া হৈ যাব আৰু মই একেবাৰে দেখিবলৈ কিবাজনী হৈ যাম। ডাঙৰ বৌ নিচিনা হৈ যাম। আপুনি বিচাৰিছে নেকি তেনেকুৱা হৈ যোৱাটো? আৰু মানুহবোৰে আহিলে যদি মোকো তেনেকৈ দেখে কি বুলি ভাবিব যে এজনী বোৱাৰীও আপোনালোকৰ ধুনীয়া নহয় বুলি। আৰু সেইকাৰণে মই এতিয়া পাকঘৰত সোমাবলৈ মন নাই মা। হয়তো আকৌ সৰুবাই কথাটো কিন্তু তই একেবাৰে ঠিক ক'লি দেই। ইমান মেকআপ চেকআপ কৰি পেলাই এতিয়া আৰু পাকঘৰত খানা বনাব যাবি নেকি? নালাগে দে, ডাঙৰ বোৱাৰীকে কম। এনেও তাইতো দেখাত ধুনীয়া চুনীয়া নহয়, মানুহবোৰে আহিলে খানাকে বনাওকচোন। চবৰে আগতে এই ৰূপটো দেখাই নিদিবি, কাম কৰা মানুহ বুলি ভাবিব একেবাৰে। আৰু এটা কথা, কাম যেতিয়া কৰিছই পিছপিনে চোতালখনো একেবাৰে সাৰি দিবিচোন। আৰু এটা কাম কৰিবি, খানা তৎক্ষণাত গৈ পেলাই বনা দেই, ভাত বহা কিন্তু বৰ ভোক লাগিছে। পাই মা, মই এনেও গৈছিলোৱে পাকঘৰলৈ। কৈছোঁ মা। ভালকে বনাবি। বোলো বোৱাৰী মেকআপো বেয়া হৈ যাব নহয়। এনেই সুন্দৰী বোৱাৰীজনী মোৰ বহুত ভিতৰলৈ বল। ৰাতিপুৱাৰ পৰা গধূলিলৈকে কামেই কৰি থাকোঁ। মায়ে কিন্তু কেতিয়াও মোক নহলাগে। আজিলৈকে কৈয়ে পোৱা নাই যে মই ইমান কাম কৰোঁ। সৰু বোৱাৰী দেখাত যে ধুনীয়া, সেইকাৰণে তাই যদি কামো নকৰে একো নাই। কিন্তু কি কৰিম আৰু, নিজৰ কৰ্ম কৰি গৈ থাকোঁ। মায়েতো মোক খুব ভাল পায়েই, আৰু ঘৰখনত বাকী মানুহবোৰে মোক কৈয়ে থাকে যে মই ইমান ধুনীয়া। কিন্তু মই যে খানা বনাব নাজানো, সেই কথা যদি মায়ে গম পায় তেতিয়াহ'লেতো মায়ে মোৰ ভিতৰতো দুখ উলিয়াব। আৰু বৌৰ খানাটো মই খাইছোৱেই। বৌৰ হাতৰ খানাটো বিৰাট টেষ্টি, বৰ ভাল হয়। আজি যেতিয়া আলহী আহিব তেতিয়াতো সুধিব চাগে নবোৱাৰীয়েনো কি বনালে। তেতিয়া কি ক'ম মই বাৰু কৈ দিম মোৰ গা বেয়া আছিলে বুলি। কিন্তু বৌয়ে যদি বহুত টেষ্টি খানা বনায় তেনেহ'লে কালি পৰহি তাহাঁতি আহি মোকো বনাব ক'ব। আৰু মই যেতিয়া ভালকৈ বনাব নোৱাৰিম তেতিয়া মোৰ ভিতৰত দুখ উলিয়াব, আৰু লাহে লাহে ঘৰত চবেই মোকো দেখিব নোৱাৰা হৈ যাব। নাই তেনে অৱস্থা মই মোক হ'ব নিদিওঁ। মানে চব্জিখিনি লুকুৱাই দিওঁ, চাওঁ আজি তাই কি বনায়। তাই যেতিয়া বেয়াকৈ বনাব তেতিয়া মই তেনেকৈ বনালেও বাকী মানুহবোৰে খাই এনেও ভাল পাব। তাকেই কৰোঁ। পাকঘৰত দেখোন চব্জিয়ে নাই। এতিয়া দেখোন মায়ে ভাত বহাব কৈছে। চব্জি নোহোৱাকেনো কি বনাওঁ বাৰু? আৰু এতিয়া যদি ভাত বহোৱা সময়ত মই যদি মাক কওঁ চব্জি নাই, মায়েতো মোকেই বেয়া বুলি ক'ব, আকৌ গালিখন পাৰিব। এটা কাম কৰোঁ, খিচিৰিকে বনাই দিওঁ। বৰ ভাল লাগিছে পাই, একেবাৰে ভোগত দিয়া যেন খিচিৰি গোন্ধ যেন লাগিছে। পিছে
নিজে বনাইছোঁ আকৌ নিজে লাগিলে ভাল নালাগে নহয়। মাহঁতে খালেহে, খোৱাৰ পিছত ক'লেহে গম পাম। পিছে মাহঁতক দিয়াৰ আগতে অকণমান খিচুৰি গৈ পেলাই বাবাক দি আহোঁ সদায় দৰে। আজি বাবাই কিবা খাইছেনে নাই খোৱা বা, মই খিচুৰি দি আহোঁগৈ বাবাক। বাবা, আজি ৰাতিপুৱাৰ পৰা কাম কৰোঁতে অকণমান দেৰি হ'ল, সেইকাৰণে অকণমান দেৰিকৈ আহিছোঁ। আৰু বহুত দেৰি কাম কৰাৰ পিছত লক্ষ্য কৰিলোঁ যে পাকঘৰত চব্জিয়ে নাই, সেইকাৰণে খিচুৰিয়ে বনালোঁ। ভাবিলোঁ প্ৰথম আপোনাক খুৱাই লওঁ। কেনে হৈছে বাবা, খাই ক'বচোন। সদায় সদায় মোক সাধু বাবাক খুৱাই কি পাওঁ বেটি? তেনেকৈনো কিয় কৈছে বাবা? আপুনি নোখোৱা নেমেলাকৈ ইয়াত একেবাৰে সিদ্ধিপ্ৰাপ্ত কৰিবলৈ বহি আছে, আৰু আমি যদি আপোনালোকক সহায় নকৰোঁ কোনে কৰিব কওকচোন? তেনেকৈনো কিয় কৈছে বাবা? আপোনাক খুৱাই পেলাই মই মনৰ বৰ সন্তুষ্টি পাওঁ। তোৰ উন্নতি হওক। ঠিক আছে বাবা, মই আহিছোঁ। ঘৰত আজি আলহী অহা কথা আছে। যা বেটি যা। বাইদেউ, আপোনালোকৰ ঘৰত খানা খাই কিন্তু আজি বৰ তৃপ্তিৰে খালোঁ দেই। একেবাৰে প্ৰসাদৰ ভোগৰ দৰে খিচুৰি লাগিল, কিন্তু বৰ ভাল লাগিল। নানা বিধৰ চব্জি, মাছ, মাংস, ভাত দিলেও কিন্তু এনেকুৱা তৃপ্তি নহয়। কিন্তু আজি খাই বৰ ভাল লাগিল দেই। খানা কিন্তু বঢ়িয়া হৈছে দেই, মানিব লাগিব। কিন্তু বৰ ভাল লাগিলে। বহু দিনৰ মূৰত এনে তৃপ্তিৰে আহাৰ খাইছোঁ কিন্তু দেই বাইদেউ। এটাই গুণ আছে ডাঙৰ বোৱাৰী গাত, খানা ভালকৈ বনায়। তাৰ বাহিৰেতো একোৱে নোৱাৰে। কিবা এটাতো লাগিলে মানুহে, ভালেই লাগিলে। কওক কওক, আৰু কিবা লাগিব নেকি? নাই নাই, পেট ভৰাই খাইছোঁ একেবাৰে। বৰ ভাল লাগিলে দেই বাইদেউ। খওক খওক, ভাল লাগিলে ভালে লাগে দিয়কচোন। মাছ মাংস একো এটা নাই, চব্জিও নাই, খিচুৰিকে খুৱাইছোঁ। আপোনালোকে বেয়া দুখ দাই নধৰিব আৰু দেই। কি কয় বাইদেউ, ইমান বঢ়িয়া হৈছে খিচুৰি, মাছ মাংস ফেল ইয়াৰ আগত। অকণমান বেয়া নাপায় যদি টিফিন অকণমানত খিচুৰি অকণমান দি দিব নি? মোৰ ল'ৰা পোৱালীকেইটাই খাই বৰ ভাল পাব। নিশ্চয় নিশ্চয়। বোৱাৰী, দি দিবি হে। মা, ঠিক আছে। চব্জি চব লুকুৱাই থলোঁ, তেওঁ মানুহে শলাগি শলাগি খালে একেবাৰে। এতিয়া মোৰহে বিপদত পৰিছোঁ। আজি চবেই তাইৰে গুণগান গাই আছে। এবাৰো কোনো মোৰ ৰূপৰ কথা নকলেই। ইমান ধুনীয়াকৈ সাজি কাচি একেবাৰে বহি আছিলোঁ, কোনো নকলে সৰু বোৱাৰী যে ইমান ধুনীয়া। অকল ডাঙৰ বৌৰ কথাবোৰ কৈ গ'ল। খিচুৰি ইমান বনালে, খিচুৰি ইমান ভাল বনালে। চব চব্জিবোৰ পেলাই দিছিলোঁ, তেওঁ জানো কেনেকৈ ইমান ভাল খিচুৰি বনালে। এটা কাম কৰোঁ, খুব তেল ঢালি দিওঁ। এতিয়া তাই ৰাতি খানা বনাব নহয়, কেৰাহীখনত এগাল তেল দিওঁ। আৰু মাৰটো একেবাৰে হাই কলেষ্ট্ৰল, ডক্টৰে তেল মছলা বাটাৰ চাটাৰ খাবলৈ মানা কৰিছে। মাক গৈ লগাওঁগৈ। তেল এসোপা বাপেকে কেৰাহীত দি দিছোঁ। ইমান দামী তেল, মায়ে ইমানখিনি তেলত যদি খানা বনাইছে বুলি গম পাই নহয়, তাই ঠিকছে দিব। আৰু যিমান এতিয়া মানুহবোৰে শলাগি আছে নহয়, চবেই দিব ঠিকছে। দেখিছে কেনেকে গোটেই দামী তেলখোপা কেৰাহীত দি পেলাই এনেকে খানা বনায়। সেইকাৰণে সোৱাদৰ হয় আকৌ। অলপ কণমান তেলত আমাৰ মাহঁতে অকণমান তেলত বনায়। আৰু ডাঙৰ বৌ দেখিছে মা, কিমান তেল, এইসোপা তেল খুৱাই পেলাই আপোনাক মাৰিব বিচাৰিছে বুজিছে। ডক্টৰে কৈছিলে নহয় আপোনাৰ কলেষ্ট্ৰল হাই বুলি। এই দেখিছে এনেকে খানা বনায়। আৰু আপুনি আৰু মানুহবোৰে একেবাৰে শলাগি তাত পোৱা নাছিলে। চাই লওক এতিয়া। মা, সঁচাকৈ কৈছোঁ মা, মই তেল ইমান ঢালাই নাছিলোঁ। মই এই বাহিৰলৈ গৈছিলোঁ, মেকুৰীটোৱে ইমানকৈ মাতি আছিলে। মেকুৰীটো চাব গৈছিলোঁ মা, সেই তেতিয়াই তাৰপিছত আহোঁতে দেখিলোঁ কেৰাহীত নিজে ইমান তেল আছে মা। সঁচাই মা, মই নিজে কৈছোঁ মা, মই ইমান তেল নিদিওঁ। অকণমান মছলা অকণমান তেলতে বনাওঁ মা, আপুনি জানে নহয় মা। ৰূপতটো নাই, গুণতো নাই। ভাবিছিলোঁ ভালকৈ খানা বনাওঁ বুলি, একেবাৰে এইবোৰ বেয়া খানা তেল ইমান দি পেলাই আমাৰ স্বাস্থ্য বেয়া কৰিব আহিছ, মোক মাৰিব আহিছ তই। তোৰ কথা ভালকৈ গম পাইছোঁ। মানুহবোৰৰ আগত এনেই শলাগিলোঁ। মানুহবোৰে ইমান একেবাৰে জুতি লৈ খালে। গম পোৱাহেঁতেন যে ইমান তেলত বনাইছ বুলি, এইবোৰ বুলি, তেতিয়াহ'লে মানুহে নাখালেহেঁতেন। আইঅ, ইমান তেলত ইমান দামী তেল একেবাৰে দি দিয়ে নে? ঘৰখন একদম মানে চেচ কৰি দিলি আৰু দেই। অলক্ষী বাস কৰিছে আৰু দেই, একেবাৰে অলক্ষী তই। কুলক্ষণী, ঘৰখন খাই দিছ। আপুনি চিন্তা নকৰিব মা, মই তেল লৈ আনিম। আৰু একেবাৰে কম তেলতহে খানা বনাম, যাতে আপোনাৰ স্বাস্থ্য ভালে থাকে আৰু আপুনি দীৰ্ঘ আয়ু হওক আপোনাৰ। এনে খানা খালেতো আপুনি আৰু এসপ্তাহৰ ভিতৰতে। জানো নহয়, এজনী কাৰনামা ভালকে জানো। কুলক্ষণী কৰবাৰ মোক মাৰিব আহিছিলি। হে প্ৰভু, মইনো এনে কি পাপ কৰিলোঁ? ইমান মিছা কথা এটা ক'লে মায়ে।
মইতো ইমানখিনি তেল দিয়াই নাছিলোঁ। প্ৰভু দয়া কৰা, কিয় মোৰ লগত এনেকুৱা হৈ আছে? প্ৰভু দয়া কৰা। ভালে আছেনে? সকলো হাঁহি আছে? সকলো হাঁহি থাকিব দেই। সকলো হাঁহি থাকিলে মানে মোৰ বৰ ভাল লাগে জানেনে? বাবলি কাৰ্টুনৰ কাৰ্টুনটো চাই কেনে লাগিছে? লাইক শ্বেয়াৰ কমেণ্ট কৰি জনাব। আৰু যদি ভাল লাগিছে তেনেহ'লে বাবলি কাৰ্টুন চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে নটিফিকেশ্যন বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেনেহ'লে নতুন ভিডিঅ' আপডেটবোৰ পাই থাকিব। আহোঁতে কাইলৈ আকৌ আহিম নতুন এটা ভিডিঅ' লৈ। তেতিয়ালৈকে হাঁহি ফূৰ্তিত থাকিব। বাবলি কাৰ্টুন চেনেলটো চাই থাকিব।